নমস্কাৰ। আজি আপোনালোকক শুনাবলৈ লৈছোঁ কবি লক্ষী ফিলবাৰীদেৱৰ এটি সুন্দৰ কবিতা। ইয়াৰ পৰাই আৰম্ভ কৰোঁ দিয়ক। আবৃত্তি অমৃত বৰদলৈ। ইয়াৰ পৰাই আৰম্ভ কৰোঁ দিয়ক আমাৰ যাত্ৰা, কাৰণ ইয়াতেই নিহত হয় মানুহ, যৌৱনৰ মাদকতা, কবিৰ কথকতা। কিমানখিনি দূৰলৈ বিস্তাৰিত কৰিব আপোনাৰ সজল নয়ন, অশ্ৰুসিক্ত দুগাল। আজন্ম দুখৰ সতে মই খণ্ড খণ্ডকৈ সহবাস কৰাৰ পাছত, যাতনাদগ্ধ হেতেলিত জীৱনৰ ৰংবোৰ বিলীন হৈ যোৱাৰ পাছত, মোৰ মনৰ ৰূপত্যকাত ধৰ্ষিত মাতৃৰ বাউল ছবি অংকিত কৰাৰ পাছত, মই নিজক ধ্বংস কৰি নিজকে নতুন ৰূপত গঢ়িছোঁ বহুবাৰ। নিজকে পৰীক্ষাগাৰৰ চুলিত থিয় কৰাই পৰীক্ষা কৰিছোঁ বহুবাৰ। কিমানলৈ নামিব পাৰে হৃদয়, অথবা কিমানলৈ নামিব পাৰে তেজৰ মূল্য। বিশ্বাস আৰু প্ৰজ্ঞাহীনতাৰ আৱৰ্তন, চেতনা আৰু নিৰাপত্তাহীনতাৰ আৱৰ্তত মই দেখিছোঁ কেনেকৈ জঠৰ হয় মানুহ, কেনেকৈ হেৰাই যায় প্ৰতিবাদী সত্তা, কেনেকৈ হেৰাই স্ব-অধিকাৰৰ চেতনা। আপুনি মই বহুবাৰ দেখিছোঁ শৃংখলিত পদপথত কেনেকৈ শৰবিদ্ধ হয় আকাংক্ষিত স্বাধীনতা। দেখিছোঁ শোণিতেৰে জীপাল পলসুৱা পথাৰ। ইয়াৰ পৰাই আৰম্ভ কৰোঁ দিয়ক আমাৰ যাত্ৰা, ইয়াৰ পৰাই আৰম্ভ কৰোঁ দিয়ক আমাৰ যাত্ৰা।